Hi everyone, welcome to my new video. আজি আপোনালোকৰ ওচৰলৈকে বহু দিনৰ পিছত আকৌ এটা লং ভিডিঅ' লৈ আহিছোঁ। এইফালে চাওক মোৰ হাতত কি আছে। আজি আপোনালোকৰ ওচৰলৈকে একেবাৰে সহজতে এখন লিপান আৰ্ট কেনেকৈ বনাব পাৰি তাৰ ওপৰত ভিডিঅ' লৈ আহিছোঁ। বহু দিনৰ পৰা মন আছিলে এখন লিপান আৰ্ট বনোৱা আৰু যিহেতু বনালোঁ ভাবিলোঁ আপোনালোকৰ লগতো ইয়াৰ ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। তেনেহ'লে বলক ফোন নম্বৰে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আচলতে ভিডিঅ'টো মই হঠাতে ষ্টাৰ্ট কৰিলোঁ, ভিডিঅ' বনাম বুলি ভবা নাছিলোঁ। পিছতে ভাবিলোঁ যে ভিডিঅ'টো বনাই থওঁ আৰু সেইবাবে আপোনালোকে গণেশটো অকণমান কৰি থোৱা দেখিবলৈ পাইছে নহয়নে। আচলতে আগতে আনি থোৱা মোৰ ক্লে আছিলে আৰু সেয়াৰে সেইখিনি কৰিলোঁ। পিছত যিহেতু শেষ হৈ গ'ল ক্লেটো, সেইবাবে ভাবিলোঁ ক্লে যিহেতু এইবাৰ নতুনকৈ আনিলোৱে ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু সেইবাবে আপোনালোকে এনেকুৱাকৈ দেখিবলৈ পাইছে আৰু এইফালে মই ক্লেৰ পেকেটটো কাটিবলৈ উলিয়াইছোঁ আৰু লিপান আৰ্ট যিহেতু বনোৱা হ'ব, লিপান আৰ্টতো ক্লে লাগে। ক্লে নহ'লে লিপান আৰ্ট কেতিয়াও কমপ্লিট নহয় আৰু ক্লেৰ কাম মই এবাৰ ফাৰ্ষ্ট টাইম কৰিছোঁ, সেইকাৰণে পিছে অকণমান দিগদাৰো পাইছোঁ পিছলৈকে। তথাপিও যিহেতু বনাবলৈ মন আছিলে সেইবাবে বনালোঁ আৰু মল্ডেড ক্লেটো সকলোৱে চিনিয়ে পায় নহয়নে। ইয়াত হাৰ্ডনাৰ আৰু ছফ্টনাৰ দুটা থাকে আৰু সমান কোৱান্টিটিত ইয়াৰ পৰা লৈ পিনে ধুনীয়াকৈ মিক্স কৰি আটা মঠাৰ দৰে মঠি পিনে ধুনীয়াকৈ বগা হোৱালৈকে মঠি ইয়াৰ পৰা লিপান আৰ্ট বনাব পাৰি। এইফালে মই ক্লেৰ পেকেটটোৰ পৰা হাৰ্ডনাৰ আৰু ছফ্টনাৰটো উলিয়াই ল'লোঁ আৰু এতিয়া ইয়াৰ পৰা সমান কোৱান্টিটিত ক্লেটো লৈ কিনে ধুনীয়াকৈ এইখিনি মঠি ল'ম আৰু মঠি ল'বৰ কাৰণে মই ব্যৱহাৰ কৰিম পাউডাৰ। যিকোনো পাউডাৰ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। মই পিছে ইয়াতে পণ্ডছ পাউডাৰ ব্যৱহাৰ কৰিছোঁ, যিহেতু আমি পণ্ডছ পাউডাৰ ব্যৱহাৰ কৰোঁ সেইবাবে। আৰু ক্লেৰ কামটো একেবাৰে জল্দি কৰিব লগা হয়, নহ'লে ক্লেটো টান হৈ যায় আৰু পিছলৈকে সেইকাৰণে অকণমান প্ৰব্লেম হয় আৰু যিসকলে নতুনকৈ বনাবলৈ চেষ্টা কৰে আৰু তেওঁলোকৰ কাৰণে। ময়ো যিহেতু নতুনকৈ বনাইছোঁ সেইবাবে আপোনালোকক কৈ দিছোঁ আৰু এতিয়া এইফালে চাওক মই সমান কোৱান্টিটিত ক্লেখিনি লৈ ল'লোঁ আৰু বাকীখিনি ধুনীয়াকৈ থৈ দিছোঁ। এইফালে এতিয়া ক্লেখিনি লৈ কিনে ধুনীয়াকৈ অকণমান সময় এনেকৈ মিক্স কৰি ল'ম আৰু তাৰপিছতে ইয়াতে মই ব্যৱহাৰ কৰিম এয়া পাউডাৰ, পণ্ডছ পাউডাৰ। আপোনালোকে যিকোনো বেবী পাউডাৰ বা টেলকম পাউডাৰ যিকোনো পাউডাৰ ব্যৱহাৰ কৰিব পাৰে। আৰু প্ৰথমতে হাতখনটো লগাই লৈছোঁ আৰু যিখন মই কাগজৰ ওপৰত এইখিনি মিক্স কৰি ল'ম, এখন ডাঠ কাগজ লৈছোঁ আৰু মিক্স কৰিবলৈ তাতেও পাউডাৰ দিছোঁ আৰু এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। একেবাৰে লাহে লাহে মিক্স কৰিব লাগিব আৰু যাতে একেবাৰে বগা হৈ যায় আটাৰ দৰে তেনেকুৱা পৰ্যায়লৈকে এইখিনি মঠিব লাগিব। তেতিয়াহে ক্লেটো পিছত যেতিয়া আমি লিপান আৰ্টৰ কামটো কৰিম তেতিয়া ক্লেটো ফাটি নাযায় আৰু তেতিয়া পাৰফেক্ট হ'ব। আৰু এয়া চাওক মই কেনেকৈ মিক্স কৰি আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিলে নিজে গম পাব। এইফালে চাওক মোৰ ক্লেখিনি ভালদৰে মিক্স কৰি লোৱা হৈ গ'ল আৰু যিমানখিনি কনচিষ্টেঞ্চিৰ হ'ব লাগে বগা ধৰণৰ আৰু তেনেকুৱা হৈ গ'ল। এইফালে চাওক একেবাৰে ৰুটিৰ কাৰণে বনোৱা আটাৰ দৰে হৈছে নহয়নে। এইফালে চাওক মই গানেশাটোত এতিয়া ক্লে ৱৰ্কখিনি কৰি ল'ম আৰু সেইখিনি পিছে ভিডিঅ' নকৰিলোঁ কাৰণ ভিডিঅ'টো বেছি দীঘল হৈ যাব আৰু যিহেতু বেছি অংশ ক্লে ৱৰ্ক কৰাই আছিলে, অকণমান বাকী আছিলে, সেইখিনি মই কৰি ল'লোঁ আৰু বাকীখিনিও এতিয়া কৰি লওঁ। আৰু ইফালে মই ডিজাইনটোত ফেভিকন লগাই লৈছোঁ আৰু ফেভিকনখিনি লগোৱা হোৱাৰ পিছতে যিখিনি ক্লে মঠি লৈছিলোঁ তাৰ পৰা এনেকুৱা ৰছী টাইপৰ বনাই ল'ম। আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব আৰু কেনেকৈনো লগাওঁ। লগোৱাটো দেখুওৱা নাই কিন্তু আপোনালোকক মই কৈ দিম আৰু কাৰণ লগোৱাখিনি দেখুৱালে যিহেতু ভিডিঅ'টো বেছি দীঘল হৈ যাব আৰু ভিডিঅ' কৰি দিবলৈ কোনো নাছিলেও মোবাইলটো তেনেকৈ থৈ পিনে অকণমান ক্লিপ থৈ ৰাখিছিলোঁ আৰু ইফালে যিহেতু আটাখিনি লগাই লোৱা হৈ গ'ল, ইফালে মই ক্লেখিনি উলিয়াই ল'লোঁ আৰু ক্লেখিনি এতিয়া এনেকৈ মঠি ল'ম। অকণমান দেখিছে ইয়াতে তেলো দিছোঁ অকণমান টান হৈ গৈছিলে যে থৈ দিয়াৰ কাৰণে আৰু ইফালে এনেকৈ ডাঠ কাগজখনত এতিয়া ক্লেখিনি লৈ ল'লোঁ আৰু লৈ কিনে ইয়াত মই বক্স লৈ লৈছোঁ। এনেকুৱা কাৰ্টুনৰ বক্স থাকে যে সেই বক্সটোৰে এনেকৈ অকণমান প্ৰেছাৰ দি কিনে ৰছীৰ দৰে বনাই ল'ম, নহ'লে লগাবলৈ অসুবিধা হয়। এইফালে চাওক মই ক্লেৰ পৰা ৰছীৰ দৰে এনেকুৱা বনাই ল'লোঁ, তেতিয়া যিহেতু লগাবলৈ সুবিধা হ'ব আৰু এতিয়া আঠাৰ সহায়ত ইয়াতে ডিজাইনটোৰ ওপৰত ধুনীয়াকৈ লগাই লৈছোঁ। এইফালে এইখিনি লগাই ল'লোঁ আৰু বাকীখিনিও এতিয়া লগাই ল'ম আৰু কাৰণ যিহেতু এইখিনি কাম কৰোঁতে বহুত টাইম লাগে আৰু ক্লেটো অকণমানকৈ কৰি থাকিবলগীয়া হয় কাৰণ থৈ দিলে টান হৈ যায় যে। আৰু এইফালে চাওক মই গোটেইখিনি ক্লেৰ কাম কৰি ল'লোঁ আৰু এতিয়া এইখিনি এদিনৰ কাৰণে থৈ দিম। ভিডিঅ'টো দুদিনৰ হয়, এদিনত এইখিনিহে কৰিলোঁ আৰু এইখিনি থৈ পিনে এদিনৰ কাৰণে এতিয়া শুকুৱাবলৈ দিম। তাৰ পিছদিনাখনৰ ভিডিঅ' আকৌ মই ষ্টাৰ্ট কৰিলোঁ লিপান আৰ্টটো কমপ্লিট কৰিবলৈকে। এইফালে ক্লেখিনি ভালদৰে শুকাই গ'ল আৰু এতিয়া মই ইয়াতে প্ৰথমতে হোৱাইট কালাৰ কৰি ল'ম। তেতিয়া পিছত যেতিয়া কালাৰ কৰিম কালাৰটো ধুনীয়াকৈ ফুটি উঠিব। আপোনালোকে হোৱাইট কালাৰৰ সলনি জেছো ব্যৱহাৰ কৰিব পাৰে। মোৰ ওচৰত যিহেতু জেছো নাই, মই ফেব্ৰিক কালাৰৰে হোৱাইট কালাৰটো ব্যৱহাৰ কৰিছোঁ আৰু ইয়াতে মই দুবাৰ লগাম। দুবাৰ লগালে ধুনীয়াকৈ এইখিনি ফিনিচিং আহি যাব। আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, সম্পূৰ্ণকৈ চালেহে ভিডিঅ'টো বুজি পাব আৰু কেনেকৈ লিপান আৰ্ট বনাই। মই একেবাৰে সহজ পদ্ধতিৰে দেখুৱাই দিছোঁ আৰু ইফালে চাওক মই দুবাৰ ইয়াতে হোৱাইট কালাৰ কৰিলোঁ আৰু দুঘণ্টামানৰ কাৰণে শুকাবলৈ দিছিলোঁ। ধুনীয়াকৈ এইখিনি শুকাই গ'ল। এতিয়া ইয়াতে মই মন পচন্দ অনুসৰি ইয়াতে কালাৰ কৰিম আৰু আপোনালোকেও নিজৰ মন পচন্দ অনুসৰি ইয়াতে কালাৰ কৰিব। ইফালে মই কালাৰ কৰিবৰ কাৰণে 4টা কালাৰ লৈছোঁ, গোল্ডেন য়েলো, ৰেড, গ্ৰীণ আৰু গোল্ডেন, লগতে হোৱাইটটো আছে বাৰু। আৰু এইকেইটা কালাৰে এতিয়া কালাৰটো মই কমপ্লিট কৰিম আৰু মই ভাবিছোঁ এইকেইটা কালাৰে কালাৰ কৰিলে ভাল লাগিব, যিহেতু সকলোৰে চইচবোৰ বেলেগ বেলেগ নহয়নে। এতিয়া আপোনালোকে চাই থাকক মই কোনখিনিত কি কালাৰ ব্যৱহাৰ কৰোঁ, কাৰণ কৈ থাকিলেতো ভিডিঅ'টো বেছি দীঘল হৈ যাব ন আৰু আপোনালোকে আমনি পাব। গতিকে আপোনালোকে চাই থাকক মই কোনখিনিত কি কালাৰ কৰোঁ। এইফালে ৰেড কালাৰ আৰু য়েলো কালাৰ দিয়া হোৱাৰ পিছত এতিয়া যিখিনি ফুলৰ বাহিৰ দৰে আছে তাতে মই গ্ৰীণ কালাৰ ব্যৱহাৰ কৰিম আৰু গণেশটোৰ পিছফালেও মই গ্ৰীণ কালাৰ ব্যৱহাৰ কৰিম আৰু যিখিনি মাজত য়েলো কালাৰ দিছিলোঁ সেইখিনি মই পিছলৈকে হোৱাইট কালাৰ কৰি দিম। আৰু
এইফালে কালাৰখিনি কৰা হোৱাৰ পিছত এঘণ্টামানৰ কাৰণে এইখিনি ভালকৈ শুকুৱাবলৈ দিম, যাতে ভালদৰে শুকাই যায়। তেতিয়াহে মানে বাৰ্নিছ ইয়াতে মানে লগাব পৰা যাব, কাৰণ বাৰ্নিছ নলগালে মানে এমডিএফ বোৰ্ডখন পিছলৈকে বেয়া হৈ যাব পাৰে। এইফালে কালাৰখিনি ভালদৰে শুকাই যোৱাৰ পিছত ইয়াতে মই বাৰ্নিছ লগালোঁ, আৰু বাৰ্নিছটো শুকোৱাৰ পিছত ইয়াতে আইনা লগাই ল'লোঁ, কাৰণ আইনা লগোৱাৰ আগতে মানে বাৰ্নিছটো লগাব লাগে, আৰু মই এইটো বাৰ্নিছ ব্যৱহাৰ কৰিছোঁ। তাৰপিছতে ইয়াতে আইনা লগাই দিলোঁ, আৰু আইনাৰ ছাইডত মানে 3D আউটলাইনাৰৰ সহায়ত অকণমান ডিজাইন কৰি দিছোঁ। এইখিনি পিছে আপোনালোকৰ লগত ভিডিঅ' কৰি দেখুওৱা নহ'লে, আৰু মানে যিহেতু মানে ভিডিঅ'টো নিজে কৰিবলগীয়া হৈছে, আৰু সেইবাবে সেইখিনি মানে দেখুওৱা নহ'লে। আৰু এইফালে চাওক মোৰ লিপান আৰ্টটো কমপ্লিট হৈ গ'ল, আৰু চকুটো মানে পিছত কলা ৰং কৰি দিলোঁ, আৰু তেতিয়াহে মানে বেছি ধুনীয়া লাগিব নহয়নে। আৰু এইফালে ফাইনেলি মোৰ গোটেইটো লিপান আৰ্ট কমপ্লিট হৈ গ'ল। একেবাৰে মানে চিম্পল এটা লিপান আৰ্ট বনালোঁ, আৰু বহুত বেছি আপোনালোকৰ লগত ভিডিঅ' শ্বেয়াৰ কৰিব নোৱাৰিলোঁ। যিখিনি কৰিছিলোঁ মানে ভিডিঅ' সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু এতিয়া আপোনালোকে জনাব লিপান আৰ্টটো কেনেকুৱা লাগিছে। আৰু মই এইফালে বাহিৰৰ ফালে আহি গ'লোঁ, ইয়াতে মানে ধুনীয়া ফটো আৰু ভিডিঅ' আহে, আৰু ইয়াতে আহি মানে ভিডিঅ'টো মানে শ্বুট কৰিছোঁ। আৰু এতিয়া আপোনালোকে কমেণ্ট কৰি জনাব লিপান আৰ্টটো কেনেকুৱা হৈছে, আৰু যিসকলে বনাবলৈ জানে তেওঁলোকে জনাব যে মোৰ মানে লিপান আৰ্টটো বনোৱাত হৈছেনে নাই, বা কিবা মানে ভুল হৈছে নেকি। আৰু যদি এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।